হেল্ল' গাইছ আজি একদম মানে একদম খাতৰা জেগা এটালৈ যাম একদম খনিকৰ পাৰ্কলৈ যাম পাৰ্কলৈ খনিকৰ পাৰ্ক একদম ডিব্ৰুগড় এই জগন্নাথ মন্দিৰ একদম কাষতে লাগি আছে জগন্নাথ মন্দিৰ আগতে এটা ভিডিঅ' দেখাইছোঁ বা সেইটো এখানে জগন্নাথ মন্দিৰ আজি নুসুমাংগে তো একদম ওচৰতে লাগি থকা খনিকৰ পাৰ্কলৈ যাম তো এতিয়া আমি আছোঁ তিনিচুকীয়া তো একদম ডিব্ৰুগড় বাইপাছত তো পিছফালে চাওক না ইমান ধুনীয়া পৰিৱেশ একদম চাহ গছ পূৰা চাহ গছ তো আমি একদম মানে এতিয়া খনিকৰ পাৰ্কৰ ফালে গৈ থাকোঁ ডিব্ৰুগড় ফালে তো যাওঁগৈ বৈ এতিয়া গৈ থাকোঁ ন খোজকাঢ়ি যাওঁ নেকি বাইকখন ষ্টাৰ্ট কৰ আকৌ মোকো নিব হেনো বাইকত মই বাইকত যাম ন হেলমেটটো পিন্ধি লওঁ নেকি গৈ থাকোঁ এতিয়া হেলমেটটো পিন্ধি হেলমেট মেইন শ্ৰীমন্ত বিশ্ব সমন্বয়ৰ কথা আছে হেলমেট পিন্ধিব দিছে দুটা এখনে পিন্ধিম দেই এই মোৰ চশমাখন ক'ত এখন দে কৈ দিব 11 লাখ টকীয়া চশমা নেকি 11 লাখ টকীয়া চশমা 11 লাখ টকীয়া চশমা নিপিন্ধিলেও নহয় চকুটো বেয়া আছে চকুৱে দেখাব যাম মই মেইন কেছ যে চকুটো ভালকৈ দেখাই লওঁগৈ একদম ডিব্ৰুগড়ত লিখি দিছে ডিব্ৰুগড়ত দেখাবগৈ লাগিব চশমা পিন্ধি লওঁ দামী চশমা এতিয়া দেখিব এতিয়া গৈ থাকোঁ দেই একদম চিধাকৈ গৈ থাকিম কেনেকুৱা ৰাস্তা মজা বাইপাছ তো হেলমেট চশমা পুৰা পিন্ধি লওঁ মই ধুনীয়াকৈ এতিয়া একদম গৈ থাকোঁ পাৰাকত দেখিমগৈ একদম পাৰাকত উলিয়ামগৈ মোবাইলটো একদম পাৰাকত উলিয়ামগৈ ডিব্ৰুগড় বগীবিল ব্ৰিজৰ পৰাই দেখি একদম এখন বগীবিল ব্ৰিজৰ একদম ডাইৰেক্ট কপি মানে একদম ভাল একদম মানে কি কমা আইঅ এখন কি নহয় কিহৰ ফেক্টৰী কিহৰ কথা এখন আমাৰ কেলা একদম মাথা বাহিৰত আমি গাঁৱৰ পৰা ওলাই অহা মানুহ গাঁৱলীয়া মানুহ এখন কিহৰ ইমান ডাঙৰ জানে দেই মই যাতকৈ ক'লো এখন ইমান ডাঙৰ খকে লাগ আমাৰনো বিচনা এখন হ'লেই হয় পাকঘৰ এটা হ'লেই হয় জগন্নাথ মন্দিৰৰ ভিডিঅ' এটা মোৰ চেনেলৰ আগৰ পৰা আছে কাৰণ সেইকাৰণে মানে জগন্নাথ মন্দিৰত নুসুমামগৈ তো সেইটো মানে ভিডিঅ'টো চেনেলত গৈ ভিডিঅ'টো চাই ল'বগৈ যদি জগন্নাথ মন্দিৰ চাওঁ বুলি ভাবিছে তেতিয়া যাওঁ আমি খনিকৰ পাৰ্কত সোমামগৈ আৰু পাই গ'লোহি খনিকৰ পাৰ্ক এইখন খনিকৰ পাৰ্ক এইফালে ভিতৰলৈ সোমাই যাম এতিয়া হয় হয়তো তো এইখনে এতিয়া ভিতৰৰ ফালে যাওঁ আৰু সেই গেটৰ তো প্ৰৱেশৰ মূল্য অকল 30 টকা এইখন দেখি অকণমান বেয়া লাগিলে চক বা এখন কি লিখা আছে মন্দিৰ বন্ধ হয়নো খনিকৰ পাইছিলোঁ খনিকৰ পাৰ্ক হেনো সোমবাৰে বন্ধ থাকে হেনো বিৰাট আশা লৈ আহিছিলোঁ সোমাম বুলি আজিলৈকে সোমাই পোৱা নাছিলোঁ এইফালেদি অহা যোৱা কথা যদি সোমাই পোৱা নাই আজিয়ে সোমাবলৈ আহিছিলোঁ চাহ আকৌ বন্ধ হয় হেনো আইঅ বাহিৰৰ পৰাই জুমি চাই থৈ যাওঁ খাই যাব আইঅ দেহা কেনেকুৱা মজা লাগিছে খনিকৰ পাৰ্কত আহি কিনে কেনেকুৱা লাগিছে বহুত ভাল লাগিলে আইঅ ইমান দূৰৰ পৰা আহি কিনে এখনে হ'ল আৰু দেই আজি থাকিয়ে যাওঁ নেকি নেলাগে ফুচকা খাই নহ'লে উগাল পাৰ সোমাই দিম নেকি উগাল পাৰ নেলাগে উগাল পাৰ সোমাই দিম হ'বলা নেলাগে সেই সোমাই দিম অকণমান সোমাম বেছি দেৰি নোহোৱা অকণমান সোমাম আকৌ এনেকৈ চাঙা দেই এই কি কৈছে দিব খেলা মাথা গৰম যাং ন অকণমান উঠি বেছি উঠোঁ একদম ভিতৰত সোমাই কিনে মাথা ভিতৰত ওলাই চুৰ বুলি অকমান দেৰি আছে জলদি আহ ভিডিঅ'টো বনাই লওঁ নেলাগে মাৰ খাবলৈ মন নাই যোৱা মোক খেলা দিব নেকি তই অকলে সোমাই থাক মই যাংগৈ নেলাগে দিম আৰে নেলাগে দিম মই যাংগৈ থাক চাহ কৰি ভিডিঅ' বনাবলৈ ভিতৰত সোমাই মন্দিৰটোত নেলাগে তই ভাল লাগিলে খনিকৰ পাৰ্ক আহিছিলি আমি খনিকৰ পাৰ্কত তোমালোকে তই আকৌ ঘৰত গৈ কৈ নিদিবি আকৌ আমি এনেকৈ বন্ধ হৈ গ'ল আমুক তামুক বুলি দেই লাষ্ট পাম আমি নকবি কৈছোঁ আমি একদম সোমাইছোঁ একদম পূৰা ভাল লাগিছে বুলি কবি বহুত ভাল লাগিলে বুলি কবি হা ঘৰত পূৰা ভাল লাগিছে একদম পূৰা মজা কৰিলোঁ খনিকৰ পাৰ্ক একদম পূৰা হেভি মজা বুলি কবি হা তই কৈ দিছোঁ মই তই ধৰা পেলাই নিদিবি তই লগৰবোৰ আগত ধৰা পেলাই নিদিবি আমি এনেকুৱা হ'ল বুলি আজি বন্ধৰ দিনত আহিলোঁ বুলি দেই তই শনিবাৰৰ পৰা বাদ দে মোক ফুচকা খুৱাবই চাহ খাই ফুচকা খাই তো আজি মানে আমাৰ কপালখন একদম বেয়া ঘাম ওলোৱা কপাল ন দেখা নাই একদম নাই সৰু 2 আঙুল সেনেকুৱা কপাল না জগন্নাথ মন্দিৰ একদম জগন্নাথ মন্দিৰ আগত মানে ফুচকা একদম ধুনীয়াকৈ বনায় না ফুচকা খাব পালোঁ
না খনিকৰ পাৰ্কত সোমাব পালোঁ একো ভালকৈ মানে নাই একো কৰিব পালোঁ কিবা এটা একো কৰিব নাপালোঁ ভিডিঅ'টো চাই যদি বেয়া লাগিলে বেয়া চাই নাপাবা যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব তো এতিয়া মানে কি হ'ল ডিব্ৰুগড় টাউনলৈকে যাওঁ এই চকুটো মানে মই অকণমান বিলাৰ দেখি পাইছোঁ এইটো নেপালে এতিয়া যদি মই ডক্টৰটোকো নেপাওঁ তেতিয়াহ'লে মোবাইল নাই মানে মই তাৰমানে একদম মানে কি হ'ব আৰু মোক ভগৱান জানে মোৰ কপালখন এনেকুৱা বেয়া চলি আছে নহয় এইকেইদিন জীৱনটো ভিউজো নহা হ'ল ভিডিঅ'ত ভিউজ নাই 100টা ভিউজ নোহোৱা হ'ল মোৰ মাছ এজনী বৰবাদ কৰিলোঁ নি ইয়াৰ আগৰ ভিডিঅ'টো চাই আকৌ মাছ এজনী কিনিলোঁ কিমান পইচা খৰচ কৰিলোঁ হে ভিউজ অকণমান নাহিলে এতিয়া টাউনলৈ যাওঁ নহ'লে ডক্টৰটো লগ নাপামগৈ অকণমান টাউনৰ ফালৰ পৰা ঘূৰি আহোঁগৈ বলক বিচাৰি আহি মানে মেডিকেলখন পাই গ'লোহি ৱাও এখন ইমান ডাঙৰ মেডিকেলখন এইফালে একদম পূৰা গাড়ী ইমান ডাঙৰ মেডিকেল প্ৰথমবাৰ আহিছোঁ কি হ'ব জানো মই ভিতৰত এনেকুৱা চেডিকেলত সোমাই পোৱা নাই ক'ত এতিয়া টিকেট কাটিম ক'ত কি কৰিম ধৰিবই পৰা নাই ভয় লাগিছে বিল্ডিংটো দেখিয়ে ভাল লাগিছে নতুনকৈ আহিছে সোমাই যাওঁ ভিতৰত দেই একদম ভিতৰত সোমাই আহিয়ে প্ৰথমতে একদম মানে ভগৱানৰ ফটো একদম ধুনীয়াকৈ আছে কৃষ্ণ তো মোৰ একদম ইয়াত মেচিনটোত মানে পূৰা একদম উঠনীয় পৰা একদম পূৰা লগাই চাই আছে পূৰা চেকআপ কৰি আছে তো এনেকৈ আৰু এই ইয়াৰ পিছত আৰু মোবাইল চোবাইল ইমান চাই থাকিব নক'লে তো ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ বাই বাই